এয়াৰ নিউজ 20 সন্মানীয় দৰ্শকসকলক জ্ঞাতাৰ্থে আমি আজি নতুন আপডেট দিব খুজিছোঁ। নতুন আপডেটটো হ'ল ইমান দিন জুৰি আপোনালোকে নিশ্চয় আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সংবাদ মেলৰ পিছতে সকলোৱে হয়তো আপোনালোকে এইটোৱে ভাবি আছে কেতিয়া নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব, কেতিয়া নিযুক্তি হ'ব, কেতিয়া ওলাব। আমি দেখিব পাৰিছোঁ বিভিন্ন সংবাদ মাধ্যমত তথা বিভিন্ন আমাৰ ইউটিউব চেনেলসমূহতো কওঁতে শুনিছোঁ যে জুন মাহতহে নতুন নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব। তো মই সকলো দৰ্শকসকলৰ সন্মানীয় সকলো দৰ্শকসকলক জ্ঞাতাৰ্থে মই এয়া কওঁ যে আচলতে জুন মাহত কোনো ভেকেঞ্চি নোলাব, সেয়া খাটাং আপোনালোকে জানিব পাৰে যে নতুনকৈ যি নিযুক্তি প্ৰক্ৰিয়া যদি সমাধান কৰিব বিচাৰে আমাৰ অসম চৰকাৰে, তেতিয়া সেইটো জুন মাহত নহয় জুলাই মাহত। কি কৈছোঁ? জুলাই মাহত। আপোনালোকে যদি নতুন প্ৰক্ৰিয়া আমাৰ ৰিক্ৰুটমেণ্ট নতুন কিবা নিযুক্তি প্ৰক্ৰিয়া চাব বিচাৰে, নিশ্চয়কৈ দেখা পাব জুলাই মাহৰ ভিতৰতে দেখা পাব পাৰে। আৰু সেয়া 22,565টা পদৰ ওপৰত তাৰ ওপৰত নিযুক্তি হ'ব বুলি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে। হয়তো সেইখিনি নিযুক্তি তাৰ অলপ কম বা বেছি হ'ব পাৰে। আমি ক'ব পাৰোঁ, দৰাচলতে আমি সংবাদ মেলটোৰ পিছৰ পৰা সেইটোৱে অনুমান কৰিব পাৰোঁ সকলোৱে যেন নিশ্চয় যদি নিযুক্তি প্ৰদান কৰে তেতিয়া 22,765টা পদৰ ওপৰত হয়তো ভেকেঞ্চি ওলাব পাৰে। আৰু যাৰ যোগ্যতা থাকিব পাৰে আপোনালোকে নিশ্চয় জানে, 10th লেভেলৰ পৰা আৰম্ভ কৰি মেট্ৰিক পাছৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডাৰীসকলেও এপ্লাই কৰিব পাৰিব, গ্ৰেজুৱেশ্যন থকাসকলেও এপ্লাই কৰিব পাৰিব, পষ্ট গ্ৰেজুৱেশ্যন থকাসকলেও এপ্লাই কৰিব পাৰিব। অৰ্থাৎ মিনিমাম কোৱালিফিকেশ্যন 8 পাছ দি আপোনালোকে জানেই, গ্ৰেড 4ৰ কাৰণে মিনিমাম 8 পাছ আৰু আপোনাৰ মেক্সিমাম HS পাছ হ'ব লাগিব। আৰু 3rd গ্ৰেডৰ কাৰণে HS পাছ মিনিমাম আৰু মেক্সিমাম আপোনাৰ কোৱালিফিকেশ্যন এডুকেশ্যনেল কোৱালিফিকেশ্যন থাকিব লাগিব। আপোনাৰ গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন যিয়ে নাথাকক এপ্লাই কৰিব পাৰে। গতিকে সেয়ে আমি আপোনালোকক জনাবলৈ বিচাৰোঁ যে আপোনালোকে যিটো যোগ্যতা আছে, যোগ্যতা সেই যিটো নেকি ষ্টেট লেভেল ৰিক্ৰুটমেণ্ট বৰ্ডৰ পৰা যি যোগ্যতা নিৰূপণ কৰিছিলে লাষ্ট 3rd গ্ৰেড আৰু 4th গ্ৰেড এক্সামত, নিশ্চয় তেনেকাই থাকিব। আৰু যিটো আবেদনৰ শেষ তাৰিখ সেইটো নিশ্চয়কৈ আপোনাৰ যদি জুলাই মাহত আপোনাৰ ভেকেঞ্চি এৰে, তেতিয়া হয়তো জুলাইৰ শেষৰ পৰা বা মে'ৰ আগত হয়তো তেওঁলোকে লাষ্ট ডেট কিবা এটা অন্তত এপ্লাই কৰাৰ কাৰণে এমাহমান সময় আপোনালোকে পাব। সেয়া নিশ্চিত। এমাহ সময় পোৱাৰ পিছত সেইখিনি সময়ত আপোনালোকে এপ্লাই কৰি তাৰপিছত আৰু হয়তো আপোনালোকক নতুনকৈ কমপক্ষেও 3 মাহ আৰু ইয়াৰ অধিককৈ হয়তো আপোনালোকে 6 মাহো ষ্টাডি কৰাৰ কাৰণে, ছেল্ফ ষ্টাডি কৰাৰ কাৰণে আপুনি প্ৰস্তুতিৰ কাৰণে সময় নিশ্চয় পাব পাৰে। আৰু এইখিনিয়ে আমাৰ নতুন আপডেটছ আছিলে বুলি আমি আপোনালোকক জনাব পাৰোঁ। আৰু বিভিন্ন চেনেলসমূহত যি শেষ তাৰিখৰ কথা কৈছে, ধৰক যোগ্যতাৰ কথা কৈছে বা এপ্লাইৰ বা পদৰ সংখ্যা কি কৈছে, আশা কৰোঁ এইখন ভিডিঅ'ত সকলোকে আমি অন্ততঃ তাৰ ধাৰণা দিব পাৰিছোঁ। আৰু আপোনালোকে এইখন এয়াৰ নিউজ 20 যদি আজি প্ৰথমবাৰ ভিজিট কৰিছে, তেতিয়াহ'লে নিশ্চয় আপোনালোকে নতুন আপডেটছৰ কাৰণে এই বিষয়বস্তুবিলাক লৈ বা এইটো চাকৰিৰ বিষয় লৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শকসকল, আপোনালোকক আমি জনাব বিচাৰোঁ যে আপোনালোকে যদি বিভিন্ন সংবাদ মাধ্যমত যদি শেষ তাৰিখ কোনোবা এখন পেজত বা আপোনালোকৰ চেনেলত শেষ তাৰিখ দেখিব পায়, তেতিয়া সেয়া হয়তো আপোনালোকে যিটো আমাৰ অসম চৰকাৰৰ পৰা যিটো সঠিক ন'টিছ, সেইটো ন'টিছ নোচোৱালৈকে কোনো তাৰিখ আপোনালোকে শেষ তাৰিখ বা আবেদনৰ তাৰিখ হিচাপে গণ্য কৰিব নোৱাৰে। গতিকে এইটোৱে জনাওঁ যে শেষ তাৰিখটো তেতিয়াই গভমেণ্ট ন'টিছ আহিলে আপোনালোকে তাত নিশ্চয়কৈ দেখা পাব। আৰু আমি ইয়াত সঁচা আপডেটছটো সদায় দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে ইয়াৰ কাৰণে আপোনালোকে এই চেনেলখন যদি আপোনালোকে মাজে মাজে ভিজিট কৰি থাকিব, আমি যিমান পাৰোঁ সঠিক তথ্য দাঙি ধৰি আপোনালোকক আমি বিভিন্ন ধৰণৰ জাননী আদি দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এই আমাৰ যিটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱৰ দেশৰ যিটো
নেকি তেখেতৰ সংবাদমেল আছিলে কিছুদিন আগৰ সেই সংবাদমেলটো আমি এইখিনিতে ভিডিঅ'ত আমি যোগ দিম আপোনালোকে সেই কথাখিনিও তেখেতৰ শুনি ল'ব তেখেতে কি কৈছিলে আৰু তাৰ ভিত্তিত আপোনালোকৰ যি ইচ্ছা আকাংক্ষা আৰু যি আপোনালোকে সেই নিযুক্তিৰ বাট চোৱা হৈ আছে আপোনালোকে বাট চাই আছে সেইখিনি আপোনালোকে তাৰ পৰাই এটা উমান ল'ব পাৰে আৰু আশা কৰোঁ যে এইখিনি নিশ্চয়কৈ যদি আপোনালোকৰ অকণমান হ'লেও সহায় হৈছে কথাখিনিৰ দ্বাৰা বা এই জাননীখনৰ দ্বাৰা তো আপোনালোকে নিশ্চয় আমাক ছাপোৰ্ট কৰিব যাতে আপোনালোকক আমি সবিশেষ জনাই থাকিব পাৰোঁ আৰু আহি গ'ল এই সবিশেষ তথ্য এইটোৱে বুলি আমি কৈছোঁ যাতে আপোনালোকে এইখিনি জনাৰ পিছত বিভিন্ন মাধ্যমত আপোনালোকে বিভিন্ন ধৰণে কথাখিনি কেনেদৰে শুনি আছে লৈ আছে সেইখিনি যাতে নকৰে তো আমি সেইখিনি মানে আপোনালোকৰ হয়তো এই জাননীখনৰ দ্বাৰা আমি এইটোৱে জনাব বিচাৰিছোঁ যে আপোনালোকে অপেক্ষা কৰক জুলাই মাহলৈকে অপেক্ষা কৰক আৰু তাৰপিছত চাওক আমি আৰু এখন ভিডিঅ' বনাই দিম আপোনালোকলৈ আৰু ইয়াৰ পূৰ্বতে যদি কোনো ধৰণৰ এনেকুৱা নটিফিকেশ্যন আহে তেতিয়া আপোনালোকক হয়তো এই বিষয়লৈ আমি যিমান সোনকালে পৰা যায় আমি আপোনালোকক আপডেটছ দিম গতিকে এইখিনি আপোনালোকক আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব বিচাৰিছোঁ আপোনালোকক ধন্যবাদ থাকিল ভিডিঅ'খন ৱাচ কৰাৰ কাৰণে